এই ধৰণৰ অৱস্থা Good morning, good afternoon, good evening. কি খবৰ সকলোৰে বিহু বলি ৰাইজ অসমীয়া ৰাইজ বহুত দিন ব্লগ কৰা নাই আজি ভাবিলো কৰো বুলি বহুত দিনৰ মূৰত গানটা ৰিসেন্টলি কৰিলো আৰু কিছুমান গান আছে কৰি থোৱা আছে খিনি ভিডিও বনাবলৈ আছে বাট এনিৱেজ আজি ৰাতিপুৱাই শুই উঠি 8:30 বজাত আহি মই লাইন লগোৱা নাই একচুয়ালি কিন্তু মই আহালৈকে 9টা বজালৈকে খুলিলে এখন দোকান দেখিছেনে বেষ্ট বাই দেখিছে Black Friday sale থাকে বহুত কিন্তু আনফৰচুনেটলি মই এটা বস্তু কিনলো হেতু জাস্ট লাস্ট মান্থ লঞ্চ হৈছে এৰ একো সেল নাই কাৰণ একদম নিউ প্ৰডাক্ট এটো হৈ গল এটো DJI Pocket 2 Pocket 1 to লম ভাবিছিলো কিন্তু মই গম পালো আপডেট এটা আহিলে যে Pocket 2 লঞ্চ হ'ব তাৰ কাৰণে ৰখি দিলো ফাইনালি এটো কিনিলো আনবক্সিং কৰিব নাজানো মই বিহানে আনবক্সিংৰ ভিডিও বাকি ইয়াৰ ফুটেজ দিয়া চাব যেতিয়া মই নেক্সট ভিডিঅ'ত কৰিম আৰু আজি মই গৈ আছো অলপ কোস্টেল এৰিয়াত সাগৰৰ কিনাৰে তো হেতু কাৰণে মই ভাবিছো কিনিয়ে লোৱা যাওক কাৰণ মোৰ ওচৰত কি আছে DSLR এটা আছে এন্ট্ৰি লেভেল ৰেবেল T6 কেননৰ হেতু সবৰে লৈ ফুৰিবলৈ দিগদাৰ ইমান ডাঙৰ আৰু মই যিমান ব্লগ কৰিছো সব ফোনেৰে কো আইফোনৰ কেমেৰা বঢ়িয়া তাৰপিছত ডাঙৰ কেমেৰা লৈ ফুলে বেয়া এটো একদম পকেট সাইজ হাতত আহি যায় গুটে পামত আহি যায় বলে যে সাম ইউজ কৰি কেনিব লাগে ভিডিওটো হেকলৈকে চাব তো বলো The destination is on your left 2605 arrived Okay. Yeah, piaz katisu. Chicken curry. Ini pogla haru. Itu ratiwa dekham hagor ase bole. Borton banabo লৈছো মই chicken curry আৰু rice. ইয়াত পাকঘৰ আছে হোটেল ৰুমত. Yeah, piaz katilu already. আইছো মই অলপ বিচত ফুৰিবলে শনিবাৰ দেওবাৰ সারা ভিডিও ৰেখলকে আশা কৰো ভিডিও চাই ভাল পাব তব তক के लिए बने रहिए बाय এ মাংস লাগি ধৰিছে মাংস বনাই আছো পিয়াজ আদা বিলাহী আৰু কাটি সব ৰেডি কৰিছো ইয়াত বৰ্তমান গাড় ধুই ললো টিভি চলি আছে মাংস বন গয়া হে মায়া 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 কই মৰিলো মই আশা জানো বাৰু 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 তুমি মুৰে হয় এই মায়া 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 কই মৰিলো মই আশা জানো কি খবৰ সকলোৰে মই জাস্ট এই আবিছনা বা হৈ উঠিছো বাজিলে 10টা হতে ৰাতি বহুত দেৰি গল খানা বনাই খালো 5টা মান বাজিলে ৰাতিপুৱা তাৰপিছত শুই উঠিছো এতিয়া আপোনালোকৰ পৰা ধুনীয়া বস্তু দেখাম ৰাতি দেখাব নোৱাৰিলো কাৰণ আন্ধাৰ হৈ আছিল এইটো গল মোৰ হোটেল ৰুম কিবা চলি আছে খানা বনালো আৰু তাত কিচেনটো আছে ফলে তাৰপিছত বৰ্তমান এতিয়া দেখাম কেমেৰাটো ঘূৰাই দিওঁ এইটো চাওক জিৱা এইখন হৈ গৈছে এটলান্টিক মহাসাগৰ Atlantic Ocean view front view
বিৰাট সুন্দৰ ৰাতি ওলাইছিলোঁ কিন্তু ৰাতি কেমেৰাত নাহে একো আন্ধাৰ হৈ থাকে গুল্লি তাৰপিছতে মই যাম এতিয়া তলত যাম বিচত যাম চাওঁ কেনে মানুহ আছে নাই অলপ অলপ আছে মানুহ তাৰপিছত আৰু চাওঁচোন কি কৰিব পাৰোঁ ইয়াত চলো এনিৱেজ গাইজ চিঙাৰ আদাৰ চাই মই ড্ৰোনটো উৰাইছিলোঁ ওপৰৰ পৰা 8th ফ্ল'ৰত আছোঁ ফোনটো হেং হৈ গ'ল তাৰপিছত হোটেলত বুম 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 মাৰি বৰ্তমান এই পুলটো দেখিছে জানো পুলটোত ক'ৰবাত পৰিলে দেখাই আছোঁ চাই থাকিব এই ধৰণৰ অৱস্থা টোটেল লছ ইয়াৰ পৰা উৰাইছিলোঁ ইয়াৰ পৰা উৰাইছিলোঁ নুৰিলে উৰি মেলি গ'ল এই ৰ'ব দেখাই আছোঁ এই বেলকনিটোত হেৰিটোত লাগি মেলি গৈ একদম তলত ইয়াত পৰিলেগৈ পানীত ৱেল একো নাই চাগে নতুন ড্ৰোন এটা কিনিব লাগিব আকৌ ইমান ধুনীয়া ড্ৰোন শ্বট আহিলে তুমি ইয়াত সাগৰৰ কিনাৰত ৰ'দ দিছে ইমান ধুনীয়া বঢ়িয়া বৰষুণ দিয়া কথা আছিলে 1 বজাত 2 বজাত ৱেডাৰ ফ'ৰকাষ্টৰ মতে বৰষুণ পৰা কথা কিন্তু নাই চাওক ধুনীয়া পুৰা চান ওলাই গৈছে আৰু গৰম মই নৱেম্বৰ মাহ টি চাৰ্ট পিন্ধি আছোঁ টেম্পাৰেচাৰ 68 ডিগ্ৰী ফেৰেনহাইট মানে কিমান হ'ব 20 চামথিং হ'ব চাগে বাট এনিৱেজ সেয়াই কৰিবলগীয়া আৰু কি আছে নাই লাঞ্চ কৰিম চাগে বাহিৰত অকণমান চি ফুড খাবলৈ ভাল হ'ব ক্ৰেপ শ্ৰেপ পাম বাকী অতি সোনকালে আমি আৰু এটা গান কৰি আছোঁ ৱেল বৰ্তমান বাজিলে 12টা মই বহি আছোঁ পানীৰ মাজত কম ভাবিছোঁ মোৰ বেক চাইডৰ হোটেল ইয়াতে ঠেৰিছোঁ মানে আছোঁ সাগৰৰ মাজত এনেকৈ বহি মানে মাজত নহয় ছাইডত এনেকৈ বালি অকলে বহি ধ্যান দি বিৰাট ভাল লাগে কিবা এটা বেলেগ অকল মোৰ গিটাৰ এখন নাই লগত মিছ কৰি দিলোঁ থকা কিবা এটা নতুন সৃষ্টিয়ে হৈ গ'ল আশা কৰোঁ সকলোৰে ভিডিঅ'টো চাই ভাল পাব বিশেষ একো নাই এনেই এইটো নৰ্মেল নতুন কেমেৰাটো কিনিলোঁ কাৰণে টেষ্টিং কৰিলোঁ চব তাতে ফুৰিব যোৱা ফুটেজখিনি দি দিছোঁ চাই থাকক সকলোৱে মোৰ চেনেল ডবি মিউজিক নতুন গান আছে 2-3টামান ভিডিঅ' ৰেকৰ্ডিং কৰিম এইকেইদিনতে তাৰপিছত আপলোড কৰিম সকলোৱে যাতে ভাল পায় সকলোৱে যাতে মৰম চেনেহ দি থাকে তাকে কামনা কৰি আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰোঁ until then keep good care of yourself চবেই সুখত থাকক মৰমত থাকক তেতিয়ালৈকে বাই বাই গুড নাইট টেক কেয়াৰ গুড মৰ্ণিং গুড ইভিনিং এভৰিথিং